আৰু এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাই দিম যে কমেণ্ট আৰু ৰিয়েকশ্যনত ব্লকৰ পৰা আপোনালোকে কেনেকৈ হাত সাৰি থাকিব পাৰিব। আপোনালোকে বেছি বেছি কমেণ্ট কৰক, বেছি বেছি ৰিয়েকশ্যন দিয়ক। আপোনালোকৰ কমেণ্ট সঘনে ব্লক নাখায়। 99% চান্স আছে যে কমেণ্ট ব্লক নাখাব। ভিডিঅ'টো অতি মনোযোগেৰে আপোনালোকে চাব আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকে উপকৃত হৈছে, ভিডিঅ'টো সকলোৰে ওচৰতে শ্বেয়াৰ কৰি দিব। ব্লগ মই স্ক্ৰীন ৰেকৰ্ডৰ মাধ্যমত সকলোকে দেখুৱাই দিছোঁ। ভিডিঅ'টো মনোযোগেৰে চাব আৰু এনেদৰে কৰিব। বেছি বেছি আপোনালোকে কমেণ্ট কৰিব পাৰিব, বেছি বেছি ৰিয়েকশ্যন দিব পাৰিব। ব্লগ আমি ভিডিঅ'টো চাই লওঁ। আপোনালোকে ফেচবুক পেজটো অ'পেন কৰি ল'ব। মই স্ক্ৰীন ৰেকৰ্ডৰ মাধ্যমত আপোনালোকক মই দেখুৱাই দিছোঁ। ভালদৰে একদম মনোযোগেৰে ভিডিঅ'টো চাব, তেতিয়া বুজি পাব আৰু এনেদৰে কৰিব। আপোনালোকৰ কমেণ্ট ব্লক নাখাবই। এই 3 ডটত ক্লিক কৰিব। এই 3 ডট ইয়াতে ক্লিক কৰিব। মই লাহে লাহে বুজাই দিছোঁ যাতে সকলোৱে বুজি পায়। 3 ডটত ক্লিক কৰাৰ পিছত এক্টিভিটিৰ লগত ইয়াতে ক্লিক কৰিব। এক্টিভিটিৰ লগত ক্লিক কৰাৰ পিছতে প্ৰথমতে আপুনি দেখা পাব ইউৰ ফেচবুক এক্টিভিটি। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত কমেণ্ট এণ্ড ৰিয়েকশ্যন ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছেনে আপুনি কমেণ্ট, লাইক এণ্ড ৰিয়েকশ্যন এই দুটাতে কামটো কৰিব লাগিব। আপুনি কমেণ্টত ক্লিক কৰিব। কমেণ্টত ক্লিক কৰাৰ পিছত চাব দেই, মই দেখুৱাই দিছোঁ। ধৰক কালি মই ৰাতি লাইভ কৰোঁ। আপোনালোকে জানে মই প্ৰতিদিন 10 বজাত লাইভ কৰোঁ। লাইভ কৰাৰ সময়ত এইখিনি মই বন্ধু মেনশ্যন দিওঁ। যিহেতু মই লাইভটো শেষ হৈ গৈছে, তো মই বন্ধু মেনশ্যন দিয়াখিনি মই ডিলিট কৰি ৰাখিম। এনেকৈ আপোনালোকে ধৰি ধৰি চব ডিলিট কৰিব। যিহেতু আমি লাইভত কমেণ্ট কৰাৰ ফলতে আমি ব্লক খাওঁ। বেছি বেছি ৰিয়েকশ্যন দিব লাগে ছাপোৰ্ট কৰাৰ কাৰণে, তো তাক বেছি আমি তাতে ব্লক খাওঁ। গতিকে সেই যিবিলাক আপোনালোকে মেনশ্যন দিয়ে, সেই মেনশ্যনবিলাক আপোনালোকে ডিলিট কৰি দিব লাইভটো শেষ হোৱাৰ পিছত। ধৰি লওক মই এনেকৈ লাইভত কালি মই মেনশ্যন দিছিলোঁ, যেতিয়া মই লাইভটো ষ্টাৰ্ট কৰিছিলোঁ, অনলাইন হৈছিলোঁ। 2-4জন এক্টিভ বন্ধু মেনশ্যন দিব লাগে। এক্টিভ বন্ধুখিনি মই মেনশ্যন দিছিলোঁ, সেইখিনিক মই ডিলিট কৰি দিছোঁ। মই লাইভটো শেষ হৈ গৈছে। যিহেতু 30 ডেজ পিছত মোৰ লাইভটো মানে নাইকিয়া হৈ যাব ফেচবুকৰ পৰা। গতিকে মই তাত মোৰ কমেণ্টবিলাক সাঁচি ৰাখি মই সেইটো বঢ়াই নলওঁ। তো এনেকুৱাকৈ কৰিব। আৰু চাব, য'ত আপোনালোকে ডাবল যদি ক'ৰবাত কমেণ্ট কৰিছে, ইয়াতে আপুনি ধৰিব পাৰিব। ডাবল যদি ৰিয়েকশ্যনটো বাৰু বুজাই দিম, মই কমেণ্টে বুজাই দিছোঁ। ধৰক আপুনি বেছি ৰিয়েকশ্যন দিছে, ইয়াৰ পৰা আপুনি 10-12টামান কমেণ্ট ডিলিট কৰি দিব। এনেকৈ কমেণ্টত গৈ আপুনি 10-12টা কমেণ্ট ডিলিট কৰিব। অকণমান সময় নলয় বাৰু, মোৰ ইয়াতে নেটৱৰ্ক শ্ল' হয়। আপোনালোকে 10-12টা এনেকৈ কমেণ্ট ডিলিট কৰিব। ডিলিট কৰি ইয়াৰ পৰা আপুনি ওলাই আহিব। ইয়াৰ পৰা ওলাই আহিলে তাৰপিছত আপুনি লাইক এণ্ড ৰিয়েকশ্যনত আহিলে। লাইক এণ্ড ৰিয়েকশ্যনত আমাৰ লাইক এণ্ড ৰিয়েকশ্যনো ব্লক হৈ যায়। ইয়াৰ পৰাও আপোনালোকে এই এনেকৈ আনলাইক কৰিব। আনলাইক কৰি ৰাখিব। এনেকৈ 10টামান আনলাইক কৰি ৰাখিব। এনেকুৱা কৰাৰ পিছত মানে আপোনালোকৰ কমেণ্টটো ব্লক নাখাব আৰু যিটো ৰিয়েকশ্যনটো ব্লক নাখাব। যদি আপোনালোকৰ অলৰেডি কমেণ্টটো ব্লক খাইছে, বহুতে মোক ক'ব পাৰে যে মোৰ কমেণ্টটো ব্লক খায়েই আছে, তেতিয়াহ'লে আপুনি 24 আৱাৰ্ছ ৰখিবই লাগিব। যেতিয়া আপোনাৰ কমেণ্টটো অ'পেন হ'ব, ৰিয়েকশ্যন অ'পেন হ'ব, তাৰ পিছতহে এইটো মানে এপ্লিকেবল হ'ব। গতিকে যদি কাৰোবাৰ কমেণ্ট ব্লক খাইছে, তেতিয়াহ'লে আপোনালোকে ৱেইট কৰিব লাগিব। আপোনালোকে এনেকুৱাকৈ 10-15টা 16টা এনেকৈ কমেণ্ট ব্লক কৰি ৰাখিব, ডিলিট কৰি ৰাখিব। তাৰপিছত কিন্তু আপোনালোকৰ কমেণ্ট ব্লক নাখাবই। এইটো কৰি চাওক আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে, ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰে সকলোৱে।